আমি আজি এটা মিটিং কৰিলোঁ। ৰিজন হ'ল আমাৰ হৰ ঘৰ দস্তক নামক আমি স্কিম আৰম্ভ কৰিছোঁ। ইয়াৰ উদ্দেশ্য হ'ল যে যিজন মানুহে এতিয়ালৈকে ফাৰ্ষ্ট ড'জ লোৱা নাই তেখেতৰ ঘৰৰ গৈ পেলাই তেখেতক ভেকচিনৰ বেনিফিটটো বুজাব লাগে, তেখেতক মটিভেট কৰিব লাগে, তাৰপিছত তেখেতক ফাৰ্ষ্ট ড'জ ভেকচিন দিব লাগে। আজি আমাৰ চিৰাঙত এতিয়ালৈকে এৰাউণ্ড 3,50,000 লৈ আমাৰ টাৰ্গেট আছিলে ভোটাৰ তালিকা হিচাপে। তাৰ মাজত আমি এৰাউণ্ড 2,90,000 ভেকচিন দি দিছোঁ আৰু প্ৰায় আমাৰ 20,000-25,000 মানুহে মাইগ্ৰেট বা বেলেগ ডিষ্ট্ৰিক্টত ভেকচিন লৈছে। তেতিয়াহ'লে আমাৰ অহা 8 দিনৰ কাৰণে আমাৰ টাৰ্গেট হ'ল এৰাউণ্ড 25,000 পাৰ্চনছ with first dose of vaccination। এই কাৰণে আমি আজি সোশ্যাল মিডিয়া, সোশ্যাল অৰ্গেনাইজেশ্যন, আমি বিভিন্ন হেড অফ ডিপাৰ্টমেণ্ট, ৰিলিজিয়াছ অৰ্গেনাইজেশ্যন, NGO আৰু মিডিয়া অৰ্গেনাইজেশ্যন লগত এটা মিটিং কৰিলোঁ কেনেকৈ আমি এৱেৰনেছ কৰাব পাৰোঁ। আৰু মই আশা ৰাখিছোঁ আৰু মই আহ্বান জনাইছোঁ যে প্ৰত্যেক মানুহ চিৰাঙৰ প্ৰত্যেক ৰাইজ এইটো ভেকচিন ল'ব আৰু আমি সম্পূৰ্ণৰূপে কোভিডৰ পৰা প্ৰটেকশ্যন পাবলৈ সক্ষম হ'ম। जो वैक्सीन नहीं लिया उसको क्या मैसेज देना चाहिए? যিজন মানুহে এতিয়ালৈকে ভেকচিন লোৱা নাই তেখেতক মই এইটো ক'ব বিচাৰিছোঁ যে এতিয়ালৈকে চিৰাঙত আমি 2,90,000 জনক ভেকচিন দিছোঁ। ভেকচিন 100% ছেফ আছে। এতিয়ালৈকে কোনোবাওক এটা এমাৰ্জেঞ্চি ৰিয়েকশ্যন হোৱা নাই, কোনোবাওক এটা AFI কেছ হোৱা নাই আৰু নেগেটিভ হেল্থ ৰিয়েকশ্যন এতিয়ালৈকে আমি পোৱা নাই। এইকাৰণে ভেকচিনত ভয় খাব নালাগে। ভেকচিন কমপ্লিটলি ছেফ আছে। আমি গভৰ্ণমেণ্টৰ ফালৰ পৰা ফ্ৰী মুফ্ত হিচাপে ভেকচিন দিছোঁ। এতিয়া আমি 10 দিনৰ কাৰণে এটা কেম্পেইন লগাইছোঁ। আপোনাৰ ঘৰত সন্মুখত আমি ভেকচিন ছেশ্যন ইষ্টাব্লিছ কৰিম আৰু আপুনি অকল আহিব লাগে, তাৰপিছত আমি এভৰি ষ্টেপ আমি ল'বলৈ এতিয়ালৈকে সাজু আছোঁ। ভেকচিন পাৰ্চেণ্টেজ আমাৰ ৰিম'ট এৰিয়াতো এৰাউণ্ড 75-80% ফাৰ্ষ্ট ড'জ হৈ গ'ল, কিন্তু অলপ এক্সট্ৰিমলি ৰিম'ট ভূটান বৰ্ডাৰ বা ফৰেষ্ট ভিলেজত অলপ মানুহে ভেকচিন লোৱা নাই। আমি অহা দিনৰ পৰা প্ৰত্যেক দিনে এটা ভিলেজ, এটা ছেক্টৰ হিচাপে আমি ফ'কাছ ছেক্টৰ ল'ম। তাত আমাৰ বিভিন্ন বিভাগ আৰু আশা আৰু আমাৰ পুলিচৰ ফালৰ পৰা আমি এৱেৰনেছ কৰিবলৈ চেষ্টা কৰিম আৰু ওচৰত চেণ্টাৰ পাই মই ভাবিছোঁ যে মেক্সিমাম মানুহে ৰিম'ট এৰিয়াৰ মানুহে ল'ব পাৰিব। ঘৰে ঘৰে গৈ মেডিকেল টিম পঠাই ভেকচিন দিয়াৰ ব্যৱস্থা আছে? ঘৰে ঘৰে গৈ ভেকচিন আমি আগৰ পৰাই কৰি আছোঁ। এতিয়া 15 দিন আগৰ পৰা আমি ঘৰে ঘৰে গৈ ভেকচিন দি আছোঁ, কিন্তু অলপ ঠাইৰ পৰা আমি ৰেজিষ্টেঞ্চ পাইছিলোঁ আৰু মাজত আমাৰ ফেষ্টিভেল ছিজন আহি গ'ল। এতিয়া আমি আমাৰ ফ'কাছড কেম্পেইনত আমি প্ৰত্যেক হেল্থ ব্লকত টিম, চাৰ্টেন নম্বৰ অফ টিমছ ৰাখিম। তেওঁ ঘৰে ঘৰে গৈ